উত্তপ্ত উজনি দুলিয়াজানলৈ যোৱাৰ পথতে আটক শৃংখল চলিহাক জাতীয় দল সংগঠনৰ বন্ধত স্তব্ধ জনজীৱন মাৰ খাই আপোনালোক খবিয়ে নহয় নেকি দুলিয়াজানৰ তেল ডিপু কাণ্ডৰ পিছতে এতিয়া উজনিত প্ৰতিবাদৰ জোৱাৰ ইতিমধ্যে বিএন সিং তেল ডিপুত হোৱা কাজিয়াৰ পিছতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পিছতে বিভিন্ন দল সংগঠনে এই কাৰ্যৰ প্ৰতিবাদ আৰম্ভ কৰিছিল তেল ডিপুৰ তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে অসমীয়াক লৈ কৰা অপমানজনক মন্তব্যৰ বাবে তনু শ্বাহীক গ্ৰেপ্তাৰৰ দাবীত আজি দল সংগঠনে আহ্বান কৰিছিল দুলিয়াজান বন্ধৰ কাৰ্যসূচী আৰু তাৰ মাজতে দুলিয়াজান গৈ থকাৰ অৱস্থাতে আটক কৰা হৈছে বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহাসহ কেইবাজনো নেতাক কেনেদৰে টানি আজুৰি আটক কৰিছে নেতাজনক চাওক এই দৃশ্য আৰু বৰ্তমান এই ঘটনাৰ পিছতে এতিয়া বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা বিনা চৰ্তে আটক কৰাসকলক মুক্তি দিয়াৰ লগতে অসমীয়াক অপমান কৰা তানু শ্বাহীক গ্ৰেপ্তাৰৰ দাবী জনাইছে দল সংগঠনৰ নেতৃত্বই মাৰ খাই আপোনালোক খবিয়ে নহয় নেকি ভয়াতুৰ চৰকাৰ বিহাৰী তলত থকা চৰকাৰ